আমি হোটেলখনৰ পৰা ওলাই ব্ৰিজৰ ওপৰেদি যাই আছোঁ। এতিয়া যাই থাকোঁ, কিমান দূৰ যাব পাৰোঁ লগ পাই আছোঁ আৰু এখন অলপ জোৰে যাওঁ, আমাৰ পাছ বনাব আছে, তাতে যাই চেকপোষ্টৰ কাষত চাওঁ কিমান দেৰি হয়, আজি পাছ দিয়ে না নিদিয়ে সেইটো এটা টেনশ্যন। যাওঁ, চাই থাকোঁ কি হয়। ভিডিঅ'টো লাষ্টলৈ চাব, বহুত ভাল লাগিব লাষ্টৰ পিনে। বয়া অফ রোডিং এই রাস্তা আগত জাম লাগিছে, যাব পৰা নাই। এই সৌৰভে চাব গৈছে পাৰি না নদী ফাঁচি আছোঁ দে। আৰু এই বেগটোৰ মাজত এনেকৈ লৈছোঁ, উপায় নাই। পাৰ্মি তলে গেল, বেগেই উলিয়াই ল'লোঁ। যাই থাকোঁ, এখিনি তোমাৰ ভিডিঅ' নকৰোঁ, জ্বালা বহুত, চাকা হাৱাই যায়। কিবাকে উলিয়াই আনিলোঁ গাড়ীখন, বহুত বোকা, এই তাৰ পৰাই এই জেচিবিখন দি আছে তাৰে আগৰ পৰাই বোকা। কিবাকে লৈলোঁ, নপৰাকৈ আহিছোঁ। এতিয়া পূৰা যাই থাকোঁ। মেচুকা আৰু 300 কিলোমিটাৰ আছে ইয়াৰ পৰা। আজি কভাৰ কৰিব পাৰোঁ না নৰোঁ চাওক, কিন্তু আজিয়ে যাব লাগিব। ৰাতি এইখিনি জেগা অলপ ভাল নহয় বুলিও কৈছে ইয়াৰে লোকেল মানুহ, আমি আহি থাকাতে। চাওঁ কি কৰোঁ, যদি বেছি আন্ধাৰ হৈ যায় তেতিয়াহ'লে ক'ৰবাত ওচৰতে ষ্টে কৰি দিম, য'ত পাওঁ হোমষ্টে। যদি আৰু ভাবোঁ কি যাই থাকিব পাৰিম, তেতিয়া ডাইৰেক্ট যাই থাকিম। লগ পাইছোঁ, মইতো লগ ইন নকৰোঁ, আৰু ৰাস্তাৰ কাৰণে নকৰোঁ লগ। গেল দে আৰু চিঙি এর পৰাই এর লগৰ এটা নতুন বস্তু দেখা দিছে আজি। ওয়াল চিলটো গেছে, কয় দি দেখাও গেছে, এইটো এতিয়া থৈ দিলোঁ। কি জেগা দিছে এই জেগা, এই ৰাস্তা মেচুকা আইবি কুনিয়া। মইতো এইবাৰ কিবাকে ঘৰ পালি মেচুকা। এই ৰাস্তা ঠিক নহ'ল লাগি না হোৱাৰ। মই তাৰ পৰাই এৰোপ্লেনত যাম, সৌৰভক গাড়ীখন দি পঠাই দিম, তই যাবি। মই নল্লো আৰু হা কোনি গাড়ী ভালকে ঘৰত লৈ যাবি, এক গাড়ীখন দি পঠাম। মই নৰো আৰু, মই চলবা নৰো, কঁকাল এনেই গৈছে কঁকাল, নল্লো আৰু মই। এই আলো পালোঁ, আলো টাউন ইফালে আৰু চিধা গ'লে মেচুকা। এতিয়া কনফিউজন এইটোলৈ হৈছে কি, আমাৰ চিধা গ'লে ক'ৰবাত কনফিউজন এটাই হৈছে, চিধা যদি যাওঁ আমি ইফালেদি মেচুকাৰ ফালে, তাতে ষ্টে কৰা জেগা পাম না নাপাম। আৰু যদি আমি আজি আলোত থাকি দিওঁ তেতিয়াহ'লে বহুত প্ৰব্লেম হৈ যাব কালি মেচুকাত যায়, মেচুকাত পৰা ঘূৰাটো অলপ প্ৰব্লেম হৈ যাব। এতিয়া চাওঁ কি কৰোঁ, যদি মেচুকাৰ ফালে আছে ষ্টে কৰা জেগা তেতিয়াহ'লে চিধা মেচুকা যাওঁতে সুধি লওঁ কাৰোবাক, যদি তাতে একো প্ৰব্লেম নহয় জব গেলি সেইটোৱে কৰোঁ। গা চা দিয়ে দিছে পুৰা, অৱস্থা নাই, গাড়ীতটো অৱস্থাই নাই। লাইটটোৱে ভাল কৰিলোঁ 32 হাজাৰমান, 35 হাজাৰত কি গৈছে। এতিয়া যাওঁ লাহে লাহে, যাই থাকোঁ। ৰুম বিচৰি 6:30 মানত পালোঁ এইটো ৰুম পাই। এতিয়া খোৱা বস্তু অলপ আনি বস্তুখিনি খাই লৈ কালি পুৱা মেচুকা গুচি যাওঁ। এইবিলাক খোৱা বস্তু, ইয়াতে আছে ফ্ৰাইড ৰাইচ, তাতে আছে চিকেন ৰোল, এইটো কিবা চুপ, ফ্ৰাইড ৰাইচৰ লগত চুপ দিছে। জীৱন এইবিলাক খাই লৈ কালি মেচুকা গুচি যাওঁ। লগ পাইছোঁ দক আৰু ৰাস্তাত। এই ৰুমটোত পৰিল আমাৰ 700 টকা, আৰু কালি ৰাতি যোনটো ৰুমত আছিলোঁ সেইটোতো 700 আহিছিল, দুটা 700তে হ'ল। খাই লৈ বঢ়িয়াকৈ ঘুমাই থাকোঁ আজি সোনকাল, কালি পুৱা উঠিয়ে যাম। চাওঁ মেচুকাত যদি ভাল নালাগে তেতিয়াহ'লে ৰিটাৰ্ণ হ'ম, ইয়াতে থাকিম, পুৱা গুচি যাম পৰহি ঘৰত। গুড মৰ্ণিং ফ্ৰম কাম্বা। আমি এতিয়া ওলাওঁ, টাইম হৈছে 5:30। এতিয়া আমি ডাইৰেক্ট মেচুকাক লৈ যাওঁ। মেচুকা ৰাস্তাত ক'ৰবাত অলপ চাহ তাতে খাই লওঁ, হোটেলখনতো এটা নাই ক'ত চাহ তাহ একোৱে নাপায়। ৰাতি বেলেগত খাব গৈছোঁ, আমি বস্তু লৈ আহিছোঁ। এতিয়া ৰাস্তাত ক'ৰবাত ভাল জেগাত চাহটো খাই লওঁ, খাই লৈ ডাইৰেক্ট মেচুকা গুচি যাওঁ। চাওঁ তাতে ষ্টে কৰোঁ না নকৰোঁ আজি। যদি ষ্টে কৰাতে কৰিলোঁ, যদি ষ্টে নকৰোঁ আৰু এখন হোটেলতে আহিম, আহি ইয়াতে ষ্টে কৰিম, ইয়াৰ পৰা পুৱা আৰু হ'লে যাম ন সৌৰভ? য়েছ।
আমি যাই থাকোঁ। ইয়াৰ পৰা কেনে হৈছে বতৰৰ অৱস্থা দেখি দাও এখিনি মোৰ আমি টাইমত যাব লাগিব। পুৰা ফগ হৈছে, ৰাস্তা দেখা পাম না সন্দেহ হৈছে মোৰ। ৰব পুৰা ফগ হৈছে কিন্তু এইফালে চা। মেচুকা আৰু 89 কিলোমিটাৰ আছে। আমি তাৰ পৰা আহি চাহ তাহ খাই ল'লোঁ হাঁহ তলত আছে। চাহ তাহ খাই লৈ তাৰ পৰা যাওঁ মেচুকা আৰু যাই থাকোঁ লাহে লাহে। এইখিনি জেগা মানে অলপ ভাল, সেইকাৰণে ইয়াতে ৰখিলোঁ। আমি আহি কিবা এটা জেগা পালোঁ, নামটো পেনে বুলিছে। পেনে আহি ইয়াৰ পৰা আৰু মেচুকা 89 কিলোমিটাৰ যাই থাকোঁ লাহে লাহে। 89 কিলোমিটাৰ এখন পিছফালে থকা হোটেলখনত চাহ খাই ল'লোঁ। পুৱা উঠি চাহ খোৱাই নাই, ক'তো এখন হোটেল পোৱা নাই বা সেনেকুৱা জেগাও পোৱা নাই য'ত খাব পাৰি ৰখি কেনে। কিছুমান জেগাততো ঘৰ নায়েই মানুহ। আহিছোঁ লাহে লাহে, যাই থাকোঁ। কেইটামান ৰাইডাৰ লগ পালোঁ অৰুণাচলৰ। সিহঁতে কৈছে জইন কৰিব পাৰোঁ যদি, সিহঁতে ক'লাক জইন কৰিব পাৰি যদি একেলগে সিহঁতৰ লগত জইন কৰাৰ কথা হৈছে। চাওঁ লাহে লাহে যাই থাকোঁ আমি আহি পালোঁ মেচুকা। কেই কিলোমিটাৰ আছে আৰু হা বহুত নাই ৰ 50 কেমান আছে, এই 56 50 চামথিং আছে কিবা। এইখিনিত ৰখিলোঁ, ছেট আপটো কৰি ল'লোঁ। মই এতিয়া অলপ চলাওঁ, চলবা দিলোঁ। লাহে লাহে যাই থাকোঁ আৰু কিমান দূৰ যাই পাৰোঁ আজিতো মেচুকা যাই পাব লাগিব। আজি মেচুকা যাই পাই তাতে ফুৰি চাকি বস্তু যিমান ভিউ পইণ্ট আছে আজিতে চাই কৰি ল'ব লাগিব। কাৰণ কালি যদি আমি তাৰ পৰা দেৰিকৈ ওলাওঁ, আমাৰ ইফালে দেৰি হৈ যাব। ৰাস্তা বহুত বেয়া আগত, সেইকাৰণে তাতে ভিডিঅ'ই কৰা নাই, মতলব লগিং কৰা নাছিলোঁ। এইখিনিৰ পৰা আৰু কৰোঁ, আৰম্ভ কৰি দিওঁ। ছেট আপটো মিলাওঁতে টাইম যায় বহুত। একবাৰ খোলা মিলা বহুত জ্বালা। এই পাহাৰৰ মাজে মাজে যাই আছোঁ। মানুহ চানুহ নাথে, দুই একোটা থাকে হাতত, পিঠিতে সেই কিবা চুৰি টাইপৰ লৈ থাকে। আমাক বেয়াকৈ নকয় কাকো নকয়। সেনেকৈ কিবা বস্তু বা পাহাৰৰ কিবা বস্তু কাটাৰ কাৰণে আনে, কিন্তু অলপ ভয় লাগে। হ'লেও আগদিনাকৈ আহোঁ জেগা না, আৰু ঘৰৰ পৰা কিমান দূৰ, ইয়াতে কিবা এটা কৰি দিলে ইয়াতে মাতান্তাও নাই, কোনো চোৱান্তাও নাই, আকৌ কৰান্তাও নাই। মেচুকা যাব লাগিব আজি। এইটো ৱাটাৰফল পালোঁ আমি আহি ইয়াতে ৰখি ফটো চটো উঠি লওঁ। উঠি বঢ়িয়াকৈ যাই থাকোঁ। এই ৰাস্তাৰ অৱস্থা মেচুকা দিন বহুত মানে আধালৈকে আছে। বাকী ৰাস্তাৰ ফালে এইখিনি বনোৱাই নাই, কেতিয়াবা বনাই আৰু আগত বনাই আছে গম নাপাওঁ। কিন্তু 10 কিলোমিটাৰমান চব এনেকুৱাই ৰাস্তা হৈছে, চব এনেকুৱা। কিছুমান জেগাতো বহুত বোকা শিল বহুত আছে। এনেকুৱা হৈ থাকিলেও যাব পাৰি, কিন্তু বোকা শিল একেলগে থাকিলে একদম বেয়া। এইটো ৱাটাৰফল সৰু সুৰা জাদা বাৰ
আহি কিবা এখন গাঁও পালোঁ, কিবা নাম জাগাগিলাৰ, আৰু ইয়াৰ নামগিলাও কিবা বেলেগ না, কিবা গাঁও। যদি কিবা ভাল জাগা ভাল হোটেল খোৱাৰ কাৰণে কিবা খাই যাওঁ, যদি নাপাওঁ তে নাপাওঁ। আই লাভ ভেণ্টাটো, এখন ভেণ্টাটো। এতিয়া মেচুকা কোনফালে যায়? মেচুকা কোনফালে? এফালে না ফালে? এই সব রাস্তা, সব রাস্তার কন্ডিশন जब रोदी बाबा सिर हो तब कैसे जाए রাস্তা ইটা বনে কনস্ট্রাকশনের কাম শুরু হয়েছে রাস্তা বনে আছে যদি আপনাদের আহেও এত বছর না নালকে নেক্সট ইয়ার আইব ফেব্রুয়ারি নেক্সট ইয়ার ডিসেম্বর মানত আইব পুরা চিক চিক হয়ে যাব চাকা চাক অবস্থা হিমালয়ান লইলে কথা নাই কিন্তু আমার এখানে হিমালয়ান না হিমালয়ান সব এখান টুরিং স্পোর্টস সব বড় স্ট্রাকচার গিলা ভাল লাগে একটা ঘর থকাও বানাচ্ছে বানাইছে এই ল্যান্ডস্লাইড দিছি ঠিক করিছে 10 মিনিটমান রখলো হলকান্তি যা পারলে ভালো হয় যেমানে ভাবো হলকান যা মানে দেরি হয়ে যাবে দে আর রকিছো দে এলা তালি তকলা লই